কিয় পালন কৰা হয় ভাইদুজ উৎসৱ? দীপাৱলীৰ পাছতেই উদযাপন কৰা হয় ভাতৃ দ্বিতীয়া বা ভাইফোঁটা বা ভাইদুজ। এই বছৰ আজি অৰ্থাৎ ৩ নৱেম্বৰত উদযাপন কৰা হৈছে ভাতৃ দ্বিতীয়া। প্ৰতি বছৰে কাতি মাহৰ দ্বিতীয়া তিথিত উদযাপন কৰা হয় ভাতৃ দ্বিতীয়া। দেশজুৰি অতি আড়ম্বৰপূৰ্ণভাৱে ভাতৃ ভগ্নীৰ সম্পৰ্কৰ প্ৰতীক ভাইদুজ উৎসৱ সমগ্ৰ দেশতে উদযাপন কৰা হয়। আজিৰ দিনটোতে ভগ্নীসকলে ভাতৃৰ দীৰ্ঘায়ু আৰু সুখ সমৃদ্ধিৰ কামনা কৰে। এই শুভক্ষণত ভগ্নীসকলে ভাইৰ কপালত টিকা আৰু হাতত বলয় অৰ্থাৎ ৰক্ষাসূত্ৰ বান্ধে। ভাতৃসকলেও ভগ্নীসকলক উপহাৰ দিয়ে। পিছে কিয় পালন কৰা হয় এই ভাতৃ দ্বিতীয়া অৰ্থাৎ ভাইদুজ উৎসৱ? পৌৰাণিক বিশ্বাস অনুসৰি সূৰ্যদেৱ আৰু তেওঁৰ পত্নী ছায়াৰ যমৰাজ আৰু যমুনা নামৰ দুটি সন্তান আছিল। দুয়োৰে মাজত বৰ ভালপোৱা আছিল। ভগ্নী যমুনাই সদায় বিচাৰিছিল যমৰাজে খাদ্য গ্ৰহণ কৰিবৰ বাবে তাইৰ ঘৰলৈ আহিব, কিন্তু যমৰাজে নিজৰ অনুৰোধ পিছুৱাই দিছিল। এবাৰ কাৰ্তিক মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিত দুপৰীয়া যমৰাজে নিজৰ ঘৰ পালেহি। ঘৰৰ দুৱাৰত ভাতৃক দেখি যমুনা বৰ আনন্দিত হৈছিল। ইয়াৰ পিছত যমুনাই জ্যেষ্ঠ ভাতৃ যমৰাজক খাদ্য আগবঢ়ালে। ভগ্নীৰ এই মৰম দেখি যমদেৱে যমুনাক বৰ বিচাৰিবলৈ অনুগ্ৰহ কৰিলে। ইয়াৰ উপৰিও তেওঁ যমৰাজৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিছিল যে তেওঁ প্ৰতি বছৰে কাৰ্তিক মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিত খাদ্যৰ বাবে আহিব লাগে। লগতে তেওঁৰ দৰে এই দিনটোত ভগ্নীসকলে শ্ৰদ্ধাৰে নিজৰ ভাতৃক সোধ দিয়ে যাতে তেওঁলোকৰ যমৰাজৰ প্ৰতি কোনো ভয় ভাৱ নাথাকে। তেতিয়া যমৰাজে ভনীয়েকক এই বৰ দি ক'লে যে এতিয়াৰে পৰা এনেকুৱাই হ'ব। এই পৰম্পৰা তেতিয়াৰ পৰাই চলি আহিছে। সেই ভাইদুজ অৰ্থাৎ ভাই দ্বিতীয়াৰ দিনা যমৰাজ আৰু যমুনাক পূজা কৰা হয় আৰু ভগ্নীসকলে ভাইৰ কপালত টিকা আৰু হাতত বলয় অৰ্থাৎ ৰক্ষাসূত্ৰ বান্ধে।